আজি আপোনালোকক শুনাবলৈ গৈ আছোঁ মোৰ স্বৰচিত কবিতা চিঞৰ। দূৰৰ সেই শব্দটো আমনি কৰিছে। আচলতে সেই শব্দটো আনন্দৰ চিঞৰ নে বিশ্বাসঘাতকতাৰ? কিশোৰী, চঞ্চলা গাভৰু নে মহিলাটোৰ চিঞৰ? শুনিছানে হে জাগৃত সভ্য সমাজৰ ভদ্ৰ লোকসকল? মোৰ কাণখনক বাৰুকৈয়ে ঘপিয়াইছে সেই আৰ্তনাদটোৱে। পুৰুষত্ব যদি দেখুৱাবৰেই মন, অন্যায়ৰ সতে যুঁজা। এজনী নিৰপৰাধী মহিলাৰ ওপৰত বীৰত্ব দেখুৱাইছা কিয় অকলে থকাৰ সুযোগ লৈ? এয়াই কি বীৰত্ব তোমাৰ? তোমাৰ এই অসুৰতুল্য বীৰত্বৰ বাবেই কান্দিছে হেজাৰ চিঞৰে। তোমাৰ বাবেই হেজাৰ পুৰুষ ঘৃণাৰ পাত্ৰ হৈছে। যাক লৈ হাঁহে হেজাৰ চিঞৰে। তোমাৰ বাবেই হেজাৰ চিঞৰে ঘৃণাৰ চকুৰে চাই মোক, দাদা, দেউতাক। কিয়